অতি শীঘ্ৰে গ্ৰাহকসকলৰ মাজলৈ আহি আছে 5টা বিশেষ মোবাইল। প্ৰথমটো হৈছে OnePlus 9। OnePlus 9 য'ত আছে অক্টা-কোৰ 2.84 GHz সিঙ্গল কোৰ প্লাছ 2.42 GHz ট্ৰি-কোৰ প্লাছ 1.8 GHz কোৱাড কোৰ লগতে আছে 8GB RAM। ডিসপ্লেৰ ক্ষেত্ৰতো এই মোবাইল অতি আকৰ্ষণীয় য'ত আছে 6.55 ইঞ্চি অৰ্থাৎ 16.64 সেন্টিমিটাৰ 402 ppi Fluid AMOLED 120 Hz refresh rate। কেমেৰা ইয়াত আছে 48 মেগাপিক্সেল প্লাছ 48 মেগাপিক্সেল প্লাছ 8 মেগাপিক্সেল ট্ৰিপল প্ৰাইমাৰী কেমেৰা LED প্লাছ 16 মেগাপিক্সেল ফ্ৰণ্ট কেমেৰা। ইয়াৰ বেটাৰী অতি শক্তিশালী য'ত আছে 4500 mAh বেটাৰী লগতে আছে ৱাৰ্প চাৰ্জিং আৰু USB টাইপ C পোৰ্ট। ইয়াৰ মূল্য 64999 টকা। দ্বিতীয়তে হৈছে OnePlus 9 Pro। চলিত মাহতে আপোনালোকৰ মাজলৈ আহি আছে OnePlus 9 Pro য'ত আছে অক্টা-কোৰ 8GB ৰেমৰ সৈতে এই মোবাইলত আছে 6.78 ইঞ্চি অৰ্থাৎ 17.22 সেন্টিমিটাৰ ডিসপ্লে 518 ppi AMOLED 120 Hz refresh rate। ইয়াৰ কেমেৰা হৈছে 48 প্লাছ 50 প্লাছ 8 প্লাছ 2 মেগাপিক্সেল কোৱাড প্ৰাইমাৰী কেমেৰা LED প্লাছ আৰু 16 মেগাপিক্সেল ফ্ৰণ্ট কেমেৰা। ইয়াত আছে 4500 মেগাহাৰ্জৰ বেটাৰী লগতে আছে ফাষ্ট চাৰ্জিং USB টাইপ C পোৰ্ট। ইয়াৰ দাম 51999 টকা। Xiaomi Redmi Note 9 Pro 5G। Xiaomi মোবাইল প্ৰেমীসকলৰ বাবে অতি সোনকালে আহি আছে Xiaomi Redmi Note 9 Pro 5G য'ত আছে অক্টা-কোৰ 2.2 GHz ডুৱেল কোৰ প্লাছ 1.8 GHz হেক্সা-কোৰ। ডিসপ্লেৰ ক্ষেত্ৰতো এই মোবাইল অতি আকৰ্ষণীয় য'ত আছে 6.67 ইঞ্চিৰ 395 ppi IPS LCD 120 Hz refresh rate। কেমেৰাও অতি উন্নত মানৰ য'ত আছে 108 প্লাছ 8 প্লাছ 2 প্লাছ 2 মেগাপিক্সেল কিউৰ প্ৰাইমাৰী কেমেৰা LED প্লাছ আৰু 16 মেগাপিক্সেলৰ ফ্ৰণ্ট কেমেৰা আৰু স্ক্ৰীন প্লাছ। ইয়াৰ বেটাৰী অতি শক্তিশালী য'ত আছে 4820 mAh বেটাৰী লগতে আছে ফাষ্ট চাৰ্জিং আৰু USB টাইপ C পোৰ্ট। ইয়াৰ মূল্য 17990 টকা বুলি অনুমান কৰা গৈছে। Realme 8 Pro অতি শীঘ্ৰে আহি আছে Realme 8 Pro মোবাইল য'ত আছে অক্টা-কোৰ 6GB RAM আৰু 2.2 GHz ডুৱেল কোৰ আৰু প্লাছ 1.8 GHz হেক্সা-কোৰ 6.4 ইঞ্চ ডিসপ্লেৰ সৈতে ইয়াত আছে 411 ppi Super AMOLED। ইয়াৰ কেমেৰা উন্নত মানৰ য'ত আছে 108 প্লাছ 8 প্লাছ 2 প্লাছ 2 মেগাপিক্সেল কোৱাড প্ৰাইমাৰী কেমেৰা LED প্লাছ আৰু 32 মেগাপিক্সেল ফ্ৰণ্ট কেমেৰা। ইয়াৰ আনুমানিক দাম হৈছে 25000 টকা। ইয়াত আছে 4500 mAh বেটাৰী আৰু লগতে আছে সুপাৰ ডাৰ্ট চাৰ্জিং আৰু USB টাইপ C পোৰ্ট। একেবাৰে শেষত হৈছে Xiaomiৰ Mi 11 য'ত আছে অক্টা-কোৰ 2.84 GHz সিঙ্গল কোৰ আৰু ইয়াত আছে 8GB RAM। ইয়াৰ ডিসপ্লে হৈছে 6.81 ইঞ্চি। ইয়াত কেমেৰা আছে 108 মেগাপিক্সেল প্লাছ 13 মেগাপিক্সেল প্লাছ 5 মেগাপিক্সেল ট্ৰিপল প্ৰাইমাৰী কেমেৰা ডুৱেল LED প্লাছ আৰু 20 মেগাপিক্সেল ফ্ৰণ্ট কেমেৰা স্ক্ৰীন প্লাছ। বেটাৰীৰ ক্ষেত্ৰতো ই অতি শক্তিশালী য'ত আছে 4600 mAh বেটাৰীৰ লগতে আছে কুইক চাৰ্জিং 4.0 USB টাইপ C পোৰ্ট আৰু ইয়াৰ মূল্য হৈছে 65790 টকা। এই মোবাইলসমূহ অতি সোনকালে গ্ৰাহকৰ বাবে বজাৰত মুকলি কৰি দিয়া হ'ব আৰু মোবাইলসমূহে গ্ৰাহকৰ সকলো চাহিদা পূৰণ কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে। অধিক জানিবলৈ ডেছক্ৰিপশ্যনত ইয়াৰ লিংক দিয়া আছে, আপুনি চাব পাৰিব। নিউজ টেক্স টাইমছ গুৱাহাটী।